হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ড ভাস্কৰ ব্লগলৈ সকলোকে স্বাগতম। আজি মই এটা বিশেষ ব্লগ বনাবলৈ গৈ আছোঁ। বৰলটো মানে আমাৰ স্কুলৰ আমাৰ এটা কিডছ স্কুল আছে, সেই কিডছ স্কুলৰ এটা বৰলে ভাল হৈছে। সেই বৰলটো খেদিবৰ সময় আমি এটা বিশেষ অপাৰেশ্যনমূলক ব্লগ বনাম। গতিকে আপোনালোকে আশা কৰি ভিডিঅ'টো ভালকৈ চাব শেষলৈকে আৰু ভিডিঅ'টোৰ আমেজ ল'ব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ মাই চেনেল। তো আহক ভিডিঅ'টো আৰম্ভ। এইখন একচুৱেলি এটা কিড স্কুল। সেই কিড স্কুলতে তাৰমানে বৰলটো ভাল হৈছে। আমি থাকোঁ এই ওচৰতে থাকোঁ। এই বৰলটো ক'ত আছে আমাক দেখাবলৈ গৈ আছোঁ। এই খিৰিকীৰ পৰা আমি ওচৰত নাযাবা, দেখাবলৈ গৈ আছোঁ এইটো বৰলটো। আপোনালোকে মন কৰিছে, মই দুৱাৰ মুখৰ পৰা আপোনালোকক দেখাবলৈ যত্ন কৰিম। মই গৈ আছোঁ বৰলটো। এইটো বৰলটো, এই বৰলটো এতিয়া পাৰিব লাগিব। তো কেনেকৈ পাৰিম, আমি সকলো বস্তু যোগাৰ কৰিছোঁ বৰলটো পাৰিবৰ কাৰণে। ইয়াত খেৰ আছে, কাপোৰ আছে, তো আমি অলপ পিছত পাৰিম। মোৰ বস্তুবোৰ খোলা, খোলা খেৰবোৰ। তো এইটো এটা সাংঘাতিক ব্লগ হ'ব, আপোনালোকে চাওক কেনেকৈ মই বৰলটো পাৰোঁ। ৰেডি কৰিছোঁ, আমি সকলো বস্তু ৰেডি কৰিছোঁ। এইটো জুইৰ প্লাছ এইটো ধোঁৱা দিম এতিয়া। ধোঁৱাৰ বৰলকেইটা সম্ভৱ পলাই যাব লাগে। এই জুমুটি অলপ লগাই দিয়ে, চাওঁ জ্বলিছেনে? জ্বলাই আমি এতিয়া বৰলটো খেদিবলৈ যত্ন কৰিম। তো আমি ধোঁৱা দি আছোঁ বৰলকেইটা খেদিবৰ কাৰণে। তো বৰলকেইটা সম্ভৱ পলাই যাব লাগে। বলবোৰ উৰি ফুৰিছে ইয়াত, তো পূৰা আক্ৰমণাত্মকভাৱে আছে, কিজানি আমাক কামুৰি দিব পাৰে। তো আপোনালোকৰ ভিতৰৰ দৃশ্যটো অলপ দেখাইছোঁ। তো এইটো তো বৰ ভয়ংকৰ দৃশ্য, চাৰিওফালে ধোঁৱা দি আছোঁ। কি হ'ল এইয়া গৈ আছোঁ মই ভিতৰত। তো মই ফাইনেলি বৰলটো পাৰিলোঁ। এইটো আপোনালোকে চাওক। তো আমি ফাইনেলি শেষত আমি বৰলটো পাৰিবলৈ সক্ষম হ'লোঁ। আমাৰ ফলটো এইটো। তো আমি বহুত কষ্ট কৰি বৰলটো পাৰিলোঁ। বৰলটো আমাক আক্ৰমণ কৰিবলৈ বিচাৰিছিলে। তো কোনোমতে আমি যদি জুই ধোঁৱা নিদিলোঁহেঁতেন আমি বৰলটো পাৰিবলৈ সক্ষম নহ'লোঁ হেঁতেন।